friends, welcome to my another mini vlog. আৰু আজি পুৱাই চাহ খাই থাকোঁতে ভাবিলোঁ আপোনালোকক এজোপা ইনডোৰ প্লান্ট দেখাওঁ বুলি। আৰু মোৰ বাহঁতে আছে ইনডোৰ প্লান্টজোপা, আহকচোন দেখাওঁ। এইজোপা চাওক, এইজোপা ইনডোৰ প্লান্ট কিমান যে ধুনীয়া, আপোনালোকে ভালকৈ চাওক পাতখিলা। যদি মানুহে ইয়াক কাটি পিনেও বনায় এনেকুৱা ধুনীয়া নহয়, কিন্তু প্ৰাকৃতিকভাৱে হৈছে অতি সুন্দৰ এইজোপা ইনডোৰ প্লান্ট। যদিও মই ইনডোৰ প্লান্ট বা বিভিন্ন ধৰণৰ গছপুলি লগাওঁ, তথাপিও মই সকলো গছৰ নাম নাজানো। এইজোপা ইনডোৰ প্লান্টৰ নামো মই নাজানো, আপোনালোকে মোক জনাবচোন। আৰু চাওক অতিকৈ ধুনীয়া, কিমান যে ধুনীয়া গছজোপা আপোনালোকে চাওক। আৰু আপোনালোকে জনাবচোন কেনে লাগিছে। গতিকে এইজোপা অতিকৈ ধুনীয়া গছ। আৰু এই ইনডোৰ প্লান্ট যদি মানুহে ঘৰৰ ভিতৰত ৰাখে তেতিয়া ঘৰৰ সৌন্দৰ্য বৃদ্ধিও হয়। গতিকে আপোনালোকে এই গছজোপা চাওক আৰু ইয়াৰ সৌন্দৰ্য আপোনালোকে কওকচোন কেনেকুৱা লাগিছে, জনাবচোন। গতিকে যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।